সংবাদ লৈ ষ্টুডিঅ'ত মই ইমৰান। আপোনাক যদি সোধা হয় অসমৰ সৰ্বাধিক বিক্ৰী হোৱা দৈনিক বাতৰি কাকতখনৰ নাম কি, তেন্তে আপুনি হয়তো নিশ্চয় ক'ব অসমীয়া প্ৰতিদিন। অসমীয়া প্ৰতিদিন গোষ্ঠীক এক আক্ৰমণ কৰা পৰিলক্ষিত হয় ৰাজ্যখনৰ প্ৰতাপী মন্ত্ৰীগৰাকীয়ে। অসমীয়া প্ৰতিদিন কাকতখনৰ এজন সাংবাদিকে জাতিসংঘী নাগৰিকত্ব সংশোধনী আইনখনৰ সন্দৰ্ভত কেইবাটাও প্ৰশ্ন অৱতাৰণা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তাতেই তেওঁ বিতুষ্ট হোৱা পৰিলক্ষিত হ'ল। আপুনি প্ৰতিদিনৰ দৰে এখন বহুত ডাঙৰ কাকতৰ সাংবাদিক, আপুনি যদি কয় যে 855জন শ্বহীদৰ মৃত্যুৰ পিছত চুক্তি কৰিলে কাকো সুধি ল'ব নালাগে, মোৰ উত্তৰ নাই। তেতিয়া কি কৈছে? এছেম্বলি পাৰ্লিয়ামেণ্ট ইলেকশ্যনত আমি ৰাইজক সুধি লৈছো। সংসদীয় এতিয়া আপুনি প্ৰিভিলেজত কৰিব, এমপিৰ প্ৰশ্ন কেনেকে কৰিব? ভাৰতৰ সংবিধানত লিখাই আছে যে পাৰ্লিয়ামেণ্টে ল পাছ কৰে। মানে একদম মই হাতযোৰ বিনম্ৰতাৰে কৈছো, মানে সৰু সুৰা পেপাৰ নহয় ন প্ৰতিদিন, অসমৰ হায়েষ্ট চাৰ্কুলেটেড পেপাৰ। আপুনি যদি সৰু সুৰা পেপাৰ মানুহ এজনে মই বোলে বাবা কথা পাতি থাকে আপুনি আজি 10 বছৰ কেতিয়া অহা নাই? 10 বছৰ আগতে